ৰাহুল জোনাকৰ কথাৰে কবিতাৰ শিৰোনাম ইমান মৰম কিয় লাগে। ভালপোৱাৰ চুবুৰীটোত প্ৰথমবাৰ গধূলি হৈ আহিছিল। লাহেকৈ জোনাকৰ আঁচলেৰে সামৰি লৈছিলা তোমাৰ জোক। চুলিৰ ভাজত কোমল আঙুলিয়ে তোমাৰ খোজ কাঢ়িছিলে কোনোবাখিনিলে। তৰা বুটলিছিলা আৰু দুহাতেৰে সাৱটিব খুজিছিলা আকাশখন। সঁচাকৈ সিদিনা যেন তোমাতেই দেখিছিলোঁ মোৰ পৃথিৱী, আৰু আজিও জীয়াই আছোঁ আজন্মৰ প্ৰেমিক হৈ। প্ৰত্যেকটো ৰাতি তোমাক দিছিলোঁ প্ৰভাতী হৈ জগাই দিবলৈ। প্ৰত্যেকটো উশাহ তোমাক দিছিলোঁ নিজৰ কৰি পাবলৈ। কবিতা আজিও লিখোঁ, মনৰ ভালপোৱাৰ হেজাৰটা অভিমান, হেজাৰটা আশা কবিতাৰ ভাষাৰে গাঁঠো। তুমি মোৰ ফালে চাই নেহাঁহিবাচোন, বাৰে বাৰে প্ৰেমত পৰোঁ তোমাৰ। বাৰে বাৰে ভাৱনাত বিচাৰি ফুৰোঁ আচৰিত ইমান মৰম কিয় লাগে। চেষ্টা কৰিও যেন আকৌ তোমাকেই পাওঁ, মানে পাহৰিবই যে নোৱাৰোঁ। তোমাৰ কপালত কৃষ্ণচূড়া ফুলাব নোৱাৰিলেও কিন্তু তোমাৰ হাঁহিৰ আকাশত ৰঙা বেলিটি হৈ সদায় ফুলিম। নিজকে নিজে সুধিম ইমান মৰম কিয় লাগে।